পটুৱাকটা মিলিজুলি যুৱক সংঘৰ উদ্যোগত নৈশ কাবাডী প্ৰতিযোগিতা। শনিবাৰে যুৱক সংঘটোৱে সদৌ জিলা ভিত্তিত কাবাডী প্ৰতিযোগিতা খেল অনুষ্ঠিত কৰে, য'ত মৰিগাঁও জিলাৰ বিভিন্ন খেলুৱৈ আহি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। খেলুৱৈসকলৰ উৎসাহ উদ্দীপনা যোগৰ অৰ্থে মিলিজুলি যুৱক সংঘই প্ৰথম পুৰস্কাৰ 10,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ 7,000 টকা ঘোষণা কৰে। নিশা 9 বজাৰ পৰা আৰম্ভ হোৱা এই জিলাভিত্তিক খেলখন ৰাতিপুৱা 8 বজাত সফল সামৰণি পৰে। আজি আমি প্ৰায় 30জনমান সদস্যই আজি পটুৱাকটা মিলিজুলি যুৱক সংঘৰ তৰফৰ পৰা তৃতীয় বাৰ্ষিক কাবাডী খেলৰ আয়োজন কৰিছোঁ। উক্ত খেলত বিভিন্ন ধৰণৰ জনসমাগম দেখা গৈছে। আমি প্ৰথম পুৰস্কাৰ ৰাখিছোঁ 10,001 টকা, দ্বিতীয় পুৰস্কাৰ ৰাখিছোঁ 7,001 টকা। 16টা টীমে অতিক্ৰম খেলত অংশগ্ৰহণ কৰিছে। আমি 16টা টীমকে আমি খেলুৱাম। প্ৰায় 9 বজালৈ খেল চলিব। তাৰপিছত আমি প্ৰাইজ মানি বিতৰণ কৰিম। জনসমাগম এতিয়ালৈ বহুত দেখা গৈছে আৰু প্ৰায় কিছু সময়ৰ পিছত আৰু জনসমাগম দেখিবলৈ পোৱা যাব। আমি মানে প্ৰতি বছৰে এনেকৈ কাবাডী খেল অনুষ্ঠিত কৰি আহোঁ। এতিয়া বৰ্তমান আমাৰ পটুৱাকটা মিলিজুলি যুৱক সংঘৰ তৃতীয় বাৰ্ষিক কাবাডী প্ৰতিযোগিতা। প্ৰতি বছৰৰ দৰে এইবাৰো আমি এনেকৈ ধুমধামেৰে 30জন সদস্যৰে অনুষ্ঠিত কৰিছোঁ। খেলখনত বহুত জনসমাগম দেখিবলৈ পোৱা গৈছে। মানুহৰ ভিৰ, দোকান বজাৰ বহুত দেখিছে আৰু আমি যিখিনি পাৰোঁ পৰিপাটিকৈ সুচাৰুৰূপে চলাই নিবৰ বাবে আমি অলপ মনত ভাবিছোঁ যাতে কোনো হাই ফেচাল কাজিয়া নহয়, তাৰ বাবে আমি অনুষ্ঠিত কৰিছোঁ। পুলিচৰ পাৰ্মিশ্যনো লৈছোঁ, তেনেধৰণে খেলখন হেৰি কৰিছোঁ। ভাল। আজি আমাৰ পিছপৰা অঞ্চলটোত কেইজনমান যুৱকে যিটো পদক্ষেপ লৈছে মই খুব আনন্দিত হৈছোঁ। সেইকাৰণে মই আগৰ বছৰৰ দৰে এইবছৰো মই প্ৰথম পুৰস্কাৰ দাতাই হৈছোঁ। গতিকে মই ৰাইজক এটাই কথা অনুৰোধ কৰিব বিচাৰোঁ, শিক্ষা অংগ হৈছে খেলাৰ জৰিয়তে শিক্ষা এটা মাধ্যম হয়। গতিকে সকলো যুৱকে আৰু যুৱতীক মই অনুৰোধ জনাওঁ যে আপোনালোকৰ মাধ্যমৰ জৰিয়তে পঢ়া শুনাৰ লগতে খেলাৰো মানে এটা ছাবজেক্ট হিচাপত লয় যাতে আৰু কোনো সাধাৰণ ফিল্ডৰ পৰা যায় ভৱিষ্যতে এখন ডাঙৰ ফিল্ডত খেলিব পাৰে। আমাৰ গাঁৱৰ খেলুৱৈসকলে ডাঙৰ খেলত অংশগ্ৰহণ কৰি আছে। গতিকে আমাৰ ইয়াৰ পৰাও যাতে দুজন ভাল খেলুৱৈ ওলাই যায়, মই তাৰে কামনা কৰোঁ।